বহুত দিনৰ মূৰত লগ পালোঁ মিণ্টু। ভালনে তোৰ? ঘৰৰ বাকী খবৰ ক? ভাল বেয়ানো কি ক'ম আৰু, বিহুলৈ বৰকৈ মনত পৰিছে। কি যে বেমাৰবোৰ আহিছে আৰু এইবাৰ দেই, একো ধৰিবকে পৰা নাই। সঁচাকৈ পায়, কি যে ওলাইছে আৰু। কৰোণা, হান্তা, তাতে আকৌ মাজে মাজে যিহে বতাহ ধুমুহা মাৰিব ধৰিছে। জানো পাই জীয়াই থাকিম নে নাথাকিম আৰু। তোৰ কেনেকুৱা লাগিছে নাজানো, মোৰ একদম মাথা চাথা কাম নাইকিয়া হৈ আছে দেই মনটো। সেইবোৰ বাদ দে, বিহু বুলি খানা এটাকে খাম আৰুনো কি কৰিবি। এই মনটো, সোণমণি দাহঁতে ফোন কৰিছিলে নেকি? কৰিছিলে, তহঁতক সকলোৰে কথা সুধিছিলে। হেৰি বাদ দেচোন, বাবু আৰু মইনা ক'ত গ'ল বাৰু? সিহঁতো তাক দেখা নাই। নাজানো সেই কাম নাইকিয়া দুটাৰ কথা। এটাই DSLRত ফটো মাৰি মাৰি ঘূৰি ফুৰিছে, ছোৱালীৰ ফটো DP দি ইন এ ৰিলেশ্যনশ্বিপ বুলি দিছে। এটাই আকৌ চুলি সোপা ৰখাই চাহনিৰ মাজে মাজে কথা পাতি ঘূৰি ফুৰিছে। বাদ দে, বৈ সিহঁত দুটাকে বিচাৰি যাওঁ।